নমস্কাৰ জেপি এডুকেশ্যন চেনেললৈ স্বাগতম জনাইছোঁ সকলোকে। আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ বৰগীত। এই বৰগীতটিৰ বিষয়ে আমি ইতিমধ্যে আগৰ ক্লাছত কিছু কথা আমি আলোচনা কৰিছোঁ যে এই বৰগীতটি মাধৱদেৱে ৰচনা কৰিছিল আৰু এই বৰগীতটি ব্ৰজাৱলী ভাষাত ৰচনা কৰিছে আৰু এই বৰগীতটি শ্ৰীকৃষ্ণক লৈ পেলাই ৰচনা কৰিছে আৰু এই বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বৰগীতটি ৰচনা কৰিছিল। গতিকে আমি ইতিমধ্যে মাধৱদেৱৰ বিষয়ে প্ৰথমতে জানিব লাগিব বুলি আমি আলোচনা কৰিছোঁ। গতিকে আমি ইতিমধ্যে মাধৱদেৱৰ বিষয়ে আমি আলোচনা কৰিছোঁ আগৰ ক্লাছত। তো আজি আমি আলোচনা কৰিম যে বৰগীত কাক কোৱা হয়, বৰগীতৰ লক্ষণ আছে, বৈশিষ্ট্য আছে, সেইবোৰনো কি আমি সেই বিষয়ে আমি আলোচনা কৰিম। গতিকে আমি পোনপ্ৰথমে বৰগীতৰ বিষয়ে যদি আলোচনা কৰিব যাওঁ, এটা প্ৰশ্ন আহে যে বৰগীত কাক বোলে। যে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা বিৰচিত আধ্যাত্মিক ভাৱসম্পন্ন আৰু ৰাগ ৰাগিনীযুক্ত গীতবোৰক বৰগীত বুলি কোৱা হয়। আনে লিখা গীতবোৰক আচলতে বৰগীত বুলি কোৱা নহয়। সেইকাৰণে বৰগীতৰ সংজ্ঞা দিব গ'লে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা বিৰচিত আধ্যাত্মিক ভাৱসম্পন্ন আৰু ৰাগ ৰাগিনীযুক্ত গীতবোৰকহে বৰগীত বুলি কোৱা হয়। এইটো হ'ব বৰগীতৰ সংজ্ঞা। গতিকে আমি ইতিমধ্যে বৰগীতৰ সংজ্ঞা গম পালোঁ। তো আমি এতিয়া আলোচনা কৰিম যে বৰগীতৰ লক্ষণ বা বৈশিষ্ট্যনো কি আচলতে। তো আমি বৰগীতৰ লক্ষণ বা বৈশিষ্ট্য যদি আমি আলোচনা কৰিব যাওঁ, পোনপ্ৰথমে আমি বৰগীতৰ লক্ষণ যদি ক'ব যাওঁ তেতিয়াহ'লে হ'ব বৰগীতৰ ভাষা হ'ল ব্ৰজাৱলী। এই বৰগীতবোৰ যে ৰচনা কৰিছে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে, তো এই বৰগীতবোৰৰ ব্ৰজাৱলী ভাষাত ৰচনা কৰিছিলে আচলতে। তো এই ব্ৰজাৱলী ভাষাটো আছিল এটা কৃত্ৰিম ভাষা। গতিকে প্ৰথম বৈশিষ্ট্য হ'ব যে ব্ৰজাৱলী ভাষাত বৰগীত ৰচনা কৰিছিল। দ্বিতীয় বৈশিষ্ট্য হ'ব বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত। এই যিবোৰ বৰগীত ৰচনা কৰিছিলে সেই বৰগীতবোৰ শাস্ত্ৰীয় অতি পুৰণি আছিলে আৰু সেই তাত ব্যৱহাৰ কৰা যি ৰাগ, মানে সেই বৰগীতবোৰ আমি যেতিয়া গাম, সেই গোৱা সময়ত আমি এটা সুৰ লগাই আমি গাওঁ আৰু সেই গোৱা সময়ত বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ বজাই আমি গাওঁ, সেই বৰগীতবোৰ আমি গাওঁ। গতিকে সেই বৰগীতসমূহ গোৱা সময়ত এটা সুৰত আৰু ৰাগত গোৱাৰ বাবে সেইটো এটা কি হ'ব বৰগীতৰ বৈশিষ্ট্য। সেইকাৰণে আমি ক'ব পাৰোঁ যে বৰগীতসমূহ শাস্ত্ৰীয় আৰু ৰাগ তালযুক্ত গীত, এইটো এটা বৰগীতৰ বৈশিষ্ট্য। বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক। যে বৰগীতসমূহত কি কৰিছে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে ঈশ্বৰক লৈ পেলাই তেওঁলোকে ৰচনা কৰিছিল ভগৱান শ্ৰীকৃষ্ণক, যে ভগৱান শ্ৰীকৃষ্ণৰ যি মাহাত্ম্য, যি গুণ, তেওঁৰ গৰিমা, সেই বিষয়ে এই বৰগীতত তেওঁলোকে ফুটাই তুলিবলৈ চেষ্টা কৰিছে। সেইকাৰণে আমি ক'ব পাৰোঁ যে বৰগীতৰ আন এটা বৈশিষ্ট্য, বৰগীতসমূহ ভক্তিমূলক। তাত ভক্তি সোমাই আছে বৰগীতত, ভগৱানক কেনেকৈ ভক্তি কৰে আৰু ভক্তৰ সেই ভক্তিত কেনেকৈ ভগৱান সন্তুষ্ট হৈ কেনেধৰণে ভক্তৰ অধীন হৈছে সেই বিষয়ে বৰগীতসমূহত প্ৰকাশ পাইছে। গতিকে আমি ক'ব পাৰোঁ যে বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক। শংকৰদেৱে 4 নম্বৰ হ'ব যে শংকৰদেৱ আৰু মাধৱে লিখা গীতবোৰকহে বৰগীত বুলি কোৱা হয়। এইটো এটা কি হ'ব বৰগীতৰ বৈশিষ্ট্য। কাৰণ বেলেগে লিখা গীতবোৰক বৰগীত বুলি কোৱা নহয়। কেৱল মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে লিখা গীতসমূহকহে বৰগীত বুলি কোৱা হয়। মাধৱদেৱৰ ধৰ্ম শাক্ত আছিল আৰু শংকৰদেৱৰ ধৰ্ম আছিল বৈষ্ণৱ। পিছৰ কালত কি হ'ল, এই মাধৱদেৱ শংকৰদেৱৰ শিষ্য হৈ পৰিল আৰু মাধৱদেৱেও বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল আৰু এই বৈষ্ণৱ ধৰ্ম এই বৰগীতৰ জৰিয়তেই প্ৰচাৰ কৰিছিল। সেইকাৰণে আমি ক'ব পাৰোঁ যে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে কি কৰিছিলে বৰগীতসমূহ ৰচনা কৰিছিল। ইতিমধ্যে আমি বৰগীত কাক কোৱা হয় আৰু বৰগীতৰ লক্ষণ বৈশিষ্ট্য আমি আলোচনা কৰিলোঁ। এতিয়া আমি আলোচনা কৰিম ব্ৰজাৱলী ভাষা, যে ব্ৰজাৱলী ভাষানো কি, কাক কোৱা হয় আৰু এই ব্ৰজাৱলী ভাষাৰো কিছুমান গুণ বা বৈশিষ্ট্য আছে, সেইবোৰ আমি জানিবলগীয়া। কাৰণ তোমালোকৰ পাঠ্যপুথিত থকা সেই বৰগীতটিৰ প্ৰশ্নত আহিব পাৰে যে ব্ৰজাৱলী ভাষা কাক কয়, নাইবা ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য বা লক্ষণ আহেই, বৰগীতৰ লক্ষণ বা বৈশিষ্ট্য বৰগীত কাক কোৱা হয়, তেতিয়াহ'লে তোমালোকে এনেদৰে উত্তৰবোৰ লিখিব লাগিব। তো 2 নম্বৰ, প্ৰথমতে আমি যদি ক'ব যাওঁ যে ব্ৰজাৱলী ভাষানো কি, ব্ৰজাৱলী ভাষাটো এটা কি কৃত্ৰিম ভাষা, কৃত্ৰিম সাহিত্যিক ভাষা। তো এই বৰগীতৰ বৈশিষ্ট্য বা লক্ষণ যদি ক'ব যাওঁ আমি, তেতিয়াহ'লে পোনপ্ৰথমে আমি ক'ব লাগিব ব্ৰজাৱলী, আমি যিটো ক'লোঁ প্ৰথমতে যে ব্ৰজাৱলী ভাষাটো এক কৃত্ৰিম ভাষা, এইটো এটা
ব্ৰজাৱলী কি ভাষা এই প্ৰশ্নৰ উত্তৰ হয় আনহাতেদি ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য হয় যে ব্ৰজাৱলী ভাষা এক কৃত্ৰিম সাহিত্যিক ভাষা 2 নম্বৰত হ'ব যে ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী ব্ৰজাৱলী ভাষাটো সৃষ্টি কৰাৰ সময়তে সেই মূল ভেটিটো গুৰি হিচাপে লৈছিলে মৈথিলী ভাষাৰ পৰা সেই মৈথিলীৰ পৰা লৈছিলে মূল হিচাপে ব্ৰজাৱলী ভাষা বনোৱাৰ সময় সৃষ্টি কৰাৰ সময়ত তৃতীয়তে আমি 3 নম্বৰ যেটো বৈশিষ্ট্য হ'ব সেই বৈশিষ্ট্যটো হ'ব যে ব্ৰজাৱলী ভাষাটো ইহাতে শক্তিশালী ব্ৰজাৱলী ভাষাটো হৈছে শক্তিশালী ভাষা আনহাতে ব্ৰজাৱলী ভাষাত শুনোতে বা কওঁতে অতি মধুৰ তাৰ সুৰ আছে লয় আছে সেইবাবে কোৱা হয় যে ব্ৰজাৱলী ভাষাটো ইহাতে যদি শক্তিশালী আৰু আনহাতে শ্ৰুতি মধুৰ অতি সুন্দৰ শুনাত খুব ভাল লাগে পঢ়োতে আমি সুৰত গাওঁ পশ্চিমা হিন্দীৰ অপভ্ৰংশৰ লগত ব্ৰজাৱলী ভাষাৰ কোনো সম্পৰ্ক নাই এই পশ্চিমা যে হিন্দী ভাষা আছে আৰু অপভ্ৰংশ ভাষা আছে এই অপভ্ৰংশৰ লগত এই ব্ৰজাৱলী ভাষাৰ কোনো সম্পৰ্ক নাই তো এইকেইটা হ'ল ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য নাই বা লক্ষণ তো আজিৰ কাৰণে ইমানখিনিয়ে পিছৰ ক্লাছত আমি আলোচনা কৰিম ভগৱান শ্ৰীকৃষ্ণনো আচলতে কোন হয় তো তেওঁৰ বিষয়ে জনাৰ পিছত আমি সেই বৰগীতটিত কি কৈছে মাধৱদেৱে আচলতে আমি সেই বিষয়ে আলোচনা কৰিম তো আজিৰ কাৰণে ইমানখিনিয়ে পিছৰ ক্লাছত আকৌ পুনৰ লগ পাম ধন্যবাদ